हेलो गाइस वेलकम टू माय न्यू ब्लॉग चैनल। तो गाइस आज आमी जाम पथारत आरो अलपमान गरुर विषय अलप जानि लम। गरुए की खाय की नाखाय माने अलप जानि लम आरो बहुत गरुर काने बहुत माने कष्ट चलिसे एटु सीजनत आरो चाय थाকক। चलो भाई देखो अब मैं क्या करता हूँ। आसु ए जेहेतु पथारत इटा गय आसु आरो आपनालोके एटा कथा लक्ष्य करिब जे पथारत घाँ आछे नेकि हेतु चाওক। এইটো সিজনটো যিহেতু গৰুৰ কাৰণে বহুত কষ্ট চলি আছে আৰু চাওক পথাৰত এয়া ঘাঁহ দেখিছে নেকি চাওকচোন। এয়া চাওকচোন গৰুবিলাক যিহেতু বহুত ক্ষীণাই গৈছে। এয়া চাওক গৰুবিলাক চাওকচোন, গৰুবিলাক চাওকচোন কিমান হাৰ্ডি ওলাই গৈছে। বাত সহি বহুত মানে ক্ষীণাই গৈছে যিহেতু ঘাঁহ নাই এতিয়া পথাৰত। বহুত কষ্ট চলি আছে গৰুবিলাক। এয়া চাওক यही नहीं अभी और सुनिए। আৰু চাওক দেখিলে আপোনালোকে আৰু গৰু কেনেকৈ কষ্ট চলি আছে। আৰু গাছ এটা কথা লক্ষ্য কৰক, আপোনালোকেতো যিহেতু ভাত পানী নিমখে তেলে ইমান ধুনীয়াকৈ খাই আছে ঘৰত, গৰুৰ কাৰণে অলপ চাবচোন। যিহেতু গৰু চাওক কিমান ক্ষীণাই গৈছে গৰুবিলাক। যিহেতু পথাৰত ঘাঁহ নাই, গৰুবিলাক কিমান কষ্টত খাই আছে, দিনটো ৰ'দত থাকে। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, যিহেতু আপোনালোকে ঘৰত থাকিব পাৰে, ঘৰত ইমান আৰামত ফেন চলাই শুই থাকিব পাৰে আৰু গৰু চাওকচোন ইমান ৰ'দত ঘাঁহ খাই থাকে। আপোনাৰ এইটো কথা লক্ষ্য কৰক না প্লিজ। এই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব এটা গৰুৰ বিষয়ে। আৰু এতিয়া গৈ আছোঁ গৰু চাবলৈ। এয়া চাওক গৰু বহুত কষ্ট চলি আছে যিহেতু আমি অমাত জন্তুবিলাকক আমি ভালদৰে খোৱা বোৱা কৰিব লাগে। সিহঁতক খোৱা বোৱা যিহেতু দিব লাগে। আমি कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। আৰু আপোনালোকে এনেকৈ গৰুবিলাক খাব। আৰু এতিয়া গৈ আছোঁ আৰু চাই থাকক। আৰু গাই চাওকচোন এই পথাৰত ঘাঁহ দেখিছেনে আপোনালোকে? এয়া চব নোৱা হয়, চব খেৰ এইবিলাক। চাওকচোন এয়া খেৰ সদায় সদায় কিমান খাব, এই খেৰ এইবিলাক কিমান খাব চাওকচোন। এয়া গৰু দেখিছেনে? এয়া গৰুবিলাক চাওক কিমান ক্ষীণাই গৈছে। আপোনালোকে এইটো কথাটো লক্ষ্য কৰিছেনে? চাওকচোন চাওকচোন গৰুবিলাক কিমান ক্ষীণাই গৈছে। এই পথাৰৰ ঘাঁহ দেখিছে নেকি? চাওকচোন ক'ত এডালো ঘাঁহ নাই। চাওক না চব খেৰ এইখিনি। এই গৰুৱে যে খেৰখিনি খাই আছে, সিহঁতে কিমান দিন এনেকৈ খাই খাই জীয়াই থাকিব। আপোনালোকে এটা কথা মন দিয়ক, এইটো কথাটো শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। চাওকচোন আৰু আগত যাম বাৰু। চাওকচোন এই গৰুটোৰ ওচৰত যাওঁ আৰু প্ৰথম। এইটো চাওকচোন এই গৰুজনী চাওকচোন বেচেৰি এই সদায় সদায় এই খেৰখিনি কিমান খাই থাকিব। চাওকচোন কিমান ক্ষীণাই গৈছে। চাওক না চাওক এটা খেৰকে কিমান খাই দিব কওকচোন। কেনেকৈ চাই আছে চাওক। আৰু গৰুবিলাক যিহেতু সেইকাৰণে ক্ষীণাই গৈছে। মানুহে যে কয় এই মোৰ গৰুজনী ক্ষীণাই গৈছে, কিয় ক্ষীণাইছে। আপোনাৰ এটা কথা লক্ষ্য কৰক, গৰুবিলাক যদি খাব নাপায়তো ক্ষীণাবই ন, খাব নাপালে। আৰু আপোনালোকে গৰুবিলাক যিহেতু গুড়া খুৱাব আৰু ভিটামিন বস্তু খুৱাব, ভাল ভাল বস্তু খুৱাব, তেতিয়া গৰুবিলাক স্বাস্থ্য যিহেতু ভাল হৈ থাকিব। আৰু এই ভিডিঅ'টো প্লিজ এটা লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব বেলেগ। আৰু আমি আগত যাম, এতিয়া আগত গৈ আছোঁ। এই কথাটো সদায় মন দিব চাওক। আৰু আমিতো এতিয়া ঘৰত বহি বহি বহুত ভাল বস্তুৱে খাই আছোঁ, মাছে মাংস নিমখ তেল। গৰুবিলাক কি খায়, সদায়তো এটা বস্তুকে খোৱাটো সদায় খাই থাকে। আপোনালোকে এই কথাটো মন দিয়ক। আৰু গৰুবিলাক যোনে যোনে গৰু এতিয়া বৰ্তমান পালি আছে, এই গৰুবিলাকক মানে ভাল ভাল বস্তু খুৱাব, ভিটামিন বস্তু খুৱাব। আৰু আমি এতিয়া আগত গৈ আছোঁ, চাই থাকক।
চ' গাইজ দেখিছে নহয় আৰু আপোনালোকৰ কাৰণে মই চাওক কিমান ৰ'দত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ। যিহেতু ভিডিঅ'টো যদি ভালেই হওক বেয়া হওক প্লিজ এটা শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাব। अच्छा ठीक है। আৰু এই গৰুবিলাক চাওক এতিয়া বৰ্তমান ঘাঁহ খাই আছে, কেনেকৈ কষ্ট পাই আছে সিহঁতে। আৰু আপোনালোকে এই কথাটো মন দিব আৰু চাওক আলিত যিহেতু আলিতো ঘাঁহ গজা নাই যিহেতু, আৰু পথাৰতো ঘাঁহ গজা নাই, একে নোহোৱাকৈ এটা খেৰকে খায়ে থাকে সদায় সদায়। আৰু আপোনালোকে যদি সন্ধিয়া সময়ত গুড়াবিলাক খুৱাব, ভিটামিন বস্তু খুৱাব, তেতিয়া মানে গৰুবিলাক স্বাস্থ্যটো ভাল হৈ থাকিব। আৰু ভিডিঅ'টো চাব, কিন্তু চাবলৈ নাপাহৰিব। আৰু এতিয়া গৈ আছোঁ আগত। গৰুবিলাক মানে বহুত কষ্ট পাই থাকে জানেনে আপোনালোকে। এই ভিডিঅ'টো প্লিজ এটা লাইক এটা কৰি দিব। এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাই আছোঁ, যিহেতু গৰু বহুত কষ্ট চলিছে এই ছিজনটোত। আৰু আমাৰ গাঁৱৰে গৰুবিলাক খিনাই মানে আমাৰ গাঁৱৰে গৰুবিলাক এনেকৈ 4টামান মৰিছে। আমাৰ গাঁৱৰে গৰু মৰিছে 4টা মৰিছে আমাৰ গাঁৱৰ গৰু, পূৰা বেমাৰ হৈ। আপোনালোকে চাওক, আৰু এবাৰ দেখুৱাই দিছোঁ। চাওকচোন গাইজ, এনেকৈ যদি খাব নাপালে এই গৰুবিলাক এনেকৈতো খিনাবই ন। আৰু আমাৰ গাঁৱৰে 4টা গৰু মৰিছে সেইদিনাখন। চাওকচোন কিমান খিনাইছে চাওক এই গৰুজনী। যিহেতু ঘাঁহ খাব পালে মানে অলপ স্বাস্থ্যটো আহিব, যদি ঘাঁহ খাব নাপায় ক'ৰ পৰা স্বাস্থ্য আহিব চাওকচোন। আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে ন প্লিজ এটা লাইক কৰিব। আৰু আপোনালোকে গৰুবিলাক চাব, মানে সন্ধিয়া সময়ত গৰুবিলাক বান্ধিলে ধুনীয়াকৈ খোৱা বোৱাটো দিব আপোনালোকে, তেতিয়া গৰু স্বাস্থ্যটো মানে ভাল হৈ থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক এটা কৰি দিব। ভিডিঅ'টো ইমানখিনিলৈকে আছিলে আৰু চাই থাকক।